অহা 21 জানুৱাৰী তাৰিখে কমতাপুৰ ৰাজ্য পুনৰ গঠন কোচাছমুখী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সৰু কোচাছমুখী ছাত্ৰ সন্থাৰ লগতে কেইবাটাও কোচাছমুখী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ সন্মিলিত মঞ্চই 12 ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে আৰু এই কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আক্ৰাসুৰ এই অসম বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবৰ কাৰণে আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰি আহিছে। দুৰ্ভাগ্যজনক কথা যে সদু কোচাছমুখী ছাত্ৰ সন্থা আৰু সন্মিলিত মঞ্চই কোচাছমুখী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে অনিচ্ছা সত্ত্বেও অসম বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছে আৰু এই ঘোষণা কৰাৰ পিছতেই সদু কোচাছমুখী ছাত্ৰ সন্থাৰ সভাপতি ক্ষিতিশ বৰ্মন ডাঙৰীয়াক বঙাইগাঁও আৰক্ষীয়ে হাৰাশাস্তি কৰি আছে, ফোনযোগে বেলেগ বিৰূপ মন্তব্য কৰিছে, আনকি তেখেতৰ পৰিয়ালকো হাৰাশাস্তি কৰিছে আৰু ক্ষিতিশ বৰ্মনক নিজ বাসভৱনত নাপাই ক্ষিতিশ বৰ্মনৰ ঘৰত আৰক্ষীয়ে এখন লিগেল নটিচ জাৰি কৰিছে। যে এইটো কি সূচায় যে আজি কোচাছমুখীসকলে আজি বছৰ বছৰ ধৰি ন্যায্য প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰি আহিছে, কমতাপুৰ ৰাজ্যৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধানৰ দাবী কৰি আহিছে। জনজাতিকৰণৰ বিষয়টো বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনেই 2019 চনৰ 7 জানুৱাৰী তাৰিখে ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন কৰিছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ কেবিনেট সতীৰ্থ পীযুষ হাজৰিকা আৰু জয়ন্ত বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আক্ৰাসু সমন্বয়ৰ কেইবাটাও সংগঠন যেতিয়া বহিছিল কৈছে যে জনজাতিকৰণৰ বিষয়টো কেতিয়াবা কৈছে তেওঁলোকে 60% হৈছে, কেতিয়াবা 90% হৈ থকা বুলি কৈছে। অকল বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ যাতে খৰ্ব নহয় সেইটো নিৰ্ণয় কৰিবৰ কাৰণে এটা মডেলিটি নিৰ্ণয় কৰিবৰ কাৰণেহে সময় লাগিব বুলি কৈছে। কিন্তু আনফালে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ 6জন জনজাতিকৰণ গ'লে অসম ৰক্তাক্ত হ'ব। আনহাতে তেওঁলোকে বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনত ফিতাহী মাৰি তেওঁলোকে 6 মাহৰ ভিতৰতেই কোচাছমুখী জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলিছে। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ বঙাইগাঁও জিলা কাকৰিজানাত আহি পেলাই সহজভাৱে ঘোষণা কৰি দিছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে আমি জনজাতিকৰণৰ বিষয়টো সমাধান কৰিম। গতিকে আজি কেন্দ্ৰ ৰাজ্যত থকা বিজেপি চৰকাৰখনে কোচাছমুখী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই মৰ্মমতা উপলব্ধি নকৰি কোচাছমুখীসকলৰ যি গণতান্ত্ৰিক যি আন্দোলন এই গণতান্ত্ৰিক আন্দোলনক আজি ফেচিষ্ট মানসিকতাৰ দ্বাৰাই আজি এই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবৰ কাৰণে আজি বিভিন্ন ধৰণে আজি হেঁচা প্ৰয়োগ কৰিছে। এইটো দুৰ্ভাগ্যজনক কথা, অগণতান্ত্ৰিক কাৰ্য। গতিকে আজি মুখ্যমন্ত্ৰী মহোদয়ে আজি কোচাছমুখী সন্মিলিত মঞ্চই অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই তেখেতসকলৰ নেতৃত্বৰ লগত মাতি পেলাই তেখেতসকলৰ বহি পেলাই এই বিষয়টো কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে এক ঘূৰণীয়া মেজমেল কৰিব লাগিছিল। কিন্তু তাকেই নকৰি চৰকাৰখনে আজি আৰক্ষীৰ জৰিয়তে আজি আক্ৰাসু তথা কোচাছমুখী সন্মিলিত মঞ্চৰ সংগঠনৰ নেতাসকলক আজি হাৰাশাস্তি কৰি ভাবুকি প্ৰদান কৰি হেঁচা প্ৰয়োগ কৰি আজি এই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবৰ কাৰণে তেওঁলোকে হাইকোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ সেই অৰ্ডাৰৰ কথাক লৈ আজি তেওঁলোকে কৰিছে। মই বিশ্বজিৎ সুদীৰ্ঘ 15 বছৰ ধৰি সদু কোচাছমুখী ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিলোঁ। মোৰ নেতৃত্বত 12 ঘণ্টীয়া 24 ঘণ্টা 72 ঘণ্টা 300 ঘণ্টা 1000 ঘণ্টালৈকে বন্ধ কাৰ্যসূচী লৈছিলোঁ। ৰেল অৱৰোধ কাৰ্যসূচী চলিছিল, ৰাষ্ট্ৰীয় পথ ঘাইপথ অৱৰোধৰ কাৰ্যসূচীৰ লগতে বিভিন্ন আমি কাৰ্যসূচী সেই সময়ত কিন্তু কোনো চৰকাৰেই আমাৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাছিল আৰু কেন্দ্ৰীয় চৰকাৰ 2013 চনত আমাক মাতি পেলাই ত্ৰিপাক্ষিক বৈঠক কৰিছিল। অনুৰূপভাৱে 2017 চনতো আমাৰ লগত কেন্দ্ৰীয় চৰকাৰে বহিছিল। কিন্তু 2017 চনৰ পৰা আজিৰ এই মুহূৰ্তলৈ কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোচাছমুখী জনগোষ্ঠীৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে ত্ৰিপাক্ষিক বৈঠক কৰাৰ তেওঁলোকে সহযোগ দেখুৱাব নোৱাৰে। আনকি তেওঁলোকে আজি ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰ যি ধৰণে প্ৰতিবেদন দিব লাগিছিল এই বিষয়টো সমাধান কৰিবৰ কাৰণে আজিলৈকে তেওঁলোকে প্ৰতিবেদন নিদিলে। তেওঁলোকে কি বুজায় যে তেওঁলোকে অকল কোচাছমুখী জনগোষ্ঠীৰ আভুৱা ভৰি আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে আজি এই বিষয়টো সমাধানৰ তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিছিল, ভিছন ডকুমেণ্টত তেওঁলোকে সন্নিৱিষ্ট কৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে যে কোচাছমুখী জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্ৰতি ন্যূনতম তেওঁলোকৰ সদিচ্ছা নাই, আন্তৰিকতা নাই, আজি এই চৰকাৰখনৰ এই মানসিকতাই কিন্তু প্ৰমাণ কৰিছে। গতিকে এইটো কি সূচাইছে যে তেওঁলোকে আজি কোচাছমুখীসকলক উগ্ৰপন্থী হ'বলৈ আওপকীয়াকৈ তেওঁলোকে প্ৰেৰণা জনাইছিল।
কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনে যদি বন্ধ দিব নোৱাৰে, ৰেল অৱৰোধ কৰিব নোৱাৰে, পথ অৱৰোধ কৰিব নোৱাৰে, গণসমাৱেশ কৰিব নোৱাৰে, মানে গণতান্ত্ৰিক আন্দোলন যদি কৰিব নোৱাৰে, তেনেহ'লে আজি কছাৰীসকলে হাতত বন্ধুকটো লৈ পুনৰ কেলৰ দৰে সশস্ত্ৰ সংগঠন গঠন কৰিব লাগিব নেকি? এইটোৱে আওপকীয়াকৈ আজি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে আজি কছাৰীসকলক আওপকীয়াকৈ তেওঁলোকে উচতাইছে নেকি? গতিকে আমি কেতিয়াও গণতান্ত্ৰিক পৰম্পৰাৰ আমি বিশ্বাসী নহয়, যাৰ কাৰণে আমি সদৌ কছাৰী ছাত্ৰ সন্থাই জীৱন সিংহ ডাঙৰীয়া আৰু KL এনক আমি আজি ৰাজ্য চৰকাৰৰ ওচৰত, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি আনি পেলাই গোটাই দিছোঁ। কিন্তু আজি 2 বছৰ পাৰ হৈ গ'ল, আজিলৈকে জীৱন সিংহ ডাঙৰীয়াৰ লগত আজি কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰ বা পশ্চিমবংগ চৰকাৰে সৌজন্যমূলক তেওঁলোকে আজিলৈকে আলোচনা কৰা নাই। কিন্তু সিদিনাখনতো তেওঁলোকে কৈছিল যে সকলো উগ্ৰপন্থী সংগঠন মেইন ষ্ট্ৰীমত আহিব লাগে, তেওঁলোকৰ সমস্যা গণতান্ত্ৰিকভাৱে ঘূৰণীয়া মেজমেলত সমাধান কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু ক'ত গ'ল সেই প্ৰতিশ্ৰুতি? ক'ত গ'ল তেওঁলোকৰ সেই প্ৰতিশ্ৰুতি? তেওঁলোকে আজি জীৱন সিংহ ডাঙৰীয়াক আজি মানে DL কোচ ডাঙৰীয়াক আনিলে, তেওঁলোকে আজি আলোচনা নামত আজি তেওঁলোকক কুক্ষিগত কৰি আজি তেওঁলোকে আৰক্ষীৰ বেষ্টনত সোমাই ৰাখিছে। আজিলৈকে আলোচনা নহ'ল যে আমি কাক বিশ্বাস কৰিম? গণতান্ত্ৰিক সংগঠন বিচাৰে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ ওচৰত আমি দাবী কৰিব লাগে, তেওঁলোকে আমাৰ অভিভাৱক, যে সেই অভিভাৱকৰ ওচৰত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, সেই অভিভাৱকৰ ওচৰত আমি দাবী কৰিছোঁ যে আমাৰ দীৰ্ঘদিনীয়া সমাধান নোহোৱা কছাৰী জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব লাগে। কিন্তু আজি সমাধান কৰিবৰ বিপৰীতে আজি কছাৰী জনগোষ্ঠীৰ জাতীয় আন্দোলন দমন নিপীড়ন প্ৰলোভনেৰে আজি নিশেষ কৰিব হৈছে। গতিকে এতিয়া আৰু আমাক সেই প্ৰলোভন দমন নিপীড়নৰ জৰিয়তে কছাৰী জাতীয় সংগ্ৰামখন স্মৃত কৰিব নোৱাৰে, এইটো স্পষ্ট কথা। অচিৰেই ইয়াতকৈ আৰু ভয়াৱহ আমি জংগী আন্দোলন কৰিবৰ কাৰণে কছাৰী সন্মিলিত মঞ্চ, কছাৰী জাতীয় সংগঠন আৰু কছাৰী জনসাধাৰণ কিন্তু সাজু আছে। এই কথাটো বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা বিজেপি নেতৃত্ব চৰকাৰখনক আমি সোঁৱৰাই দিলোঁ। নহয়, সেই সন্মিলিত মঞ্চৰ লগত মই যুক্ত নহয়, কিন্তু কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ লগত মই জড়িত থকা মানুহ হিচাপেই কছাৰী জনগোষ্ঠীৰ যিকোনো মানে তেওঁলোকৰ আন্দোলনক, সেই আন্দোলন আমি কছাৰী জাতীয় পৰিষদে আমি পূৰ্ণ সমৰ্থন আছে আৰু ভৱিষ্যতে আমাৰ থাকিব। এই কথা এইটো স্পষ্ট কথা যে আজি যদি এই আন্দোলন বা এই বন্ধৰ কাৰ্যসূচী যদি প্ৰত্যাহাৰ কৰিব লাগে, মুখ্যমন্ত্ৰী আজি সন্মিলিত মঞ্চৰ নেতৃত্বৰ লগত মানে তেওঁলোকে আনুষ্ঠানিক বৈঠক তেওঁলোকে কৰিব পাৰে। অকল আক্ৰাসে এইটো বন্ধ দিয়া নাই, কছাৰী জনগোষ্ঠীৰ কেইবাটাও সংগঠন সংঘবদ্ধ হৈ তেওঁলোকে সন্মিলিত মঞ্চ এখন গঠন কৰিছে আৰু সেই সন্মিলিত মঞ্চৰ জৰিয়তে তেওঁলোকে এই 12 ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে আজি সেই সন্মিলিত মঞ্চৰ লগত বহক, আলোচনা নকৰাৰ কথাটো তেওঁলোকে কোৱা নাই, কিন্তু আলোচনাৰ বিপৰীতে তেওঁলোকে যে আজি দাবী ধমকি ভাবুকি নটিচ দি পেলাই, লিগেল নটিচ দি পেলাই উগ্ৰপন্থীৰ দৰে যদি ঘৰত গৈ পেলাই কৰায়ত্ব কৰিব খোজে, আটক কৰিব খোজে, তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব খোজে, তেনেহ'লে এজন দুজন শিৰীষ বৰ্মনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব, হাজাৰ হাজাৰ লক্ষ লক্ষ কছাৰী জনগোষ্ঠীক কিন্তু জেলত প্ৰেৰণ কৰিব নোৱাৰে, এইটো স্পষ্ট কথা। গতিকে কছাৰী জনগোষ্ঠীৰ এই ক্ষোভ, এই স্ফুলিংগ বিস্ফোৰণ হোৱাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কছাৰী সন্মিলিত মঞ্চৰ ঐক্য মঞ্চৰ লগত তেওঁলোকে এক ঘূৰণীয়া বৈঠক অনুষ্ঠিত কৰক আৰু কেন্দ্ৰ ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ যোৱা বিধানসভা লোকসভা নিৰ্বাচনত সমস্যাটো সমাধান কৰাৰ কাৰণে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিলৈকে আখৰে আখৰে পালন কৰক। আমি সকলো আন্দোলন কাৰ্যসূচী আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে কিন্তু আমি সাজু আছোঁ।